মাজুলীৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনত আয়োজন কৰিছে সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত স্বৰ্গীয় কুলধৰ দলে সোঁৱৰণী আন্তঃমহাবিদ্যালয় ভিত্তিত 2 নৱেম্বৰ তাৰিখে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। তৰ্কৰ বিষয়ে সদনৰ মতে সামাজিক মাধ্যমসমূহে সমাজৰ সৰ্বাংগীন বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। স্থানপ্ৰাপ্তসকলক ক্ৰমে প্ৰথম স্থানপ্ৰাপ্তক 7,000, দ্বিতীয় 5,000, তৃতীয় 3,000 আৰু শ্ৰেষ্ঠ দলক নগদ 5,000কৈ ধন আৰু ট্ৰফিৰে পুৰস্কৃত কৰা হ'ব। অংশগ্ৰহণকাৰীসকলে অধিক জানিবৰ বাবে 8638482967 অথবা 7086205104 নম্বৰত যোগাযোগ কৰিব পাৰিব।